হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই ভিডিঅ'টো কৰিব লৈছোঁ। আজি আমাৰ আইতাৰ জন্মদিন, মানে জন্মদিন আমি পাতিছোঁ। তেওঁৰ মেইন যোনটো তাৰিখত জন্ম হৈছিল সেইটো আমি নাজানো, কিন্তু আজি ভাদ মাহত যিহেতু তেওঁৰ জন্ম হৈছে, গতিকে আমি এটা তাৰিখ এটা ঠিক কৰি লৈছোঁ, দিন বাৰ এটা চাই পেলাই আজি আমি তেখেতৰ বাৰ্থডে চেলিব্ৰেট কৰিব ওলাইছোঁ। গতিকে ভিডিঅ'টো আহক, আমাৰ লগত আপোনালোকে উপভোগ কৰক। আইতা, আপোনাৰ জন্মদিন নহয় আজি, দুআষাৰ কওক কিবা এটা, ৰাইজে শুনিব। কি গাম? দুআষাৰ কিবা এটা কওক আইতা, দুআষাৰ কওক। আজি মোৰ বাৰ্থডে পাতিছে, আমি আনিলে বুঢ়া বুঢ়ী পতা নাই। এতিয়া সকলো আনন্দ কৰিছে, ফূৰ্তি কৰিছে, মনটোত মোৰ ভাল লাগিছে। আৰু এতিয়া মোৰ মনটো এতিয়া ভাল লাগিছে। ভাল লাগিছে। আপোনাৰ অনুভৱটো কেনেকুৱা? আজি প্ৰথমবাৰ আপুনি কেক কাটিব। ভাল লাগিছে। আপোনাৰ আজি কিমান বছৰ হ'ল? বছৰ আজি আপোনাৰ 90 বছৰ হ'ল ন? কেনেকুৱা অনুভৱ 90 বছৰ ভৰি দিয়ে আপোনাৰ আজি? ভৰি দিয়া এতিয়া 90 বছৰ সোমাইছে আৰু। কাটিবনে? কাটিম। কাটিব। অনুভৱটো ভাল ন? Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday to you. Happy birthday. Happy. সেইখন খুৱাই দিয়ক তাইক। সেইখন তাইক খুৱাই দিয়ক। সেইখন তাইক খুৱাই দিয়ক। নব্বৈ বছৰ হোৱা উপলক্ষে আজি আপুনি নাম এফাকি গাওক। গাওক। শংকৰদেৱ দৰ্শন কীৰ্তন মাধৱদেৱ দশম আৰু ৰত্নাৱলী গুৰুজনে লিখা। ভাল লাগিলে, ধুনীয়াকৈ গালে আপুনি নাম থাকে। অঁ গাওক আৰু এপাখি। শ্ৰী শংকৰদেৱে মাধৱদেৱ কানিলে, সুন্দৰী কথা হৈ মই ধম ৰাতিতে ভক্তি পাঠ মিলিলে, মাধৱদেৱ বৈকুণ্ঠে গ'ল। বহুত ধুনীয়া, বহুত ধুনীয়া গৈছে। আইতা ডিঙিত লাগি গৈছে। কেক বহুত খালে ন আজি? কেক বহুত খালে। হা ঠিকে।